কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা। সোমবাৰে পুৱা আৰক্ষীয়ে দাহ কৰে 7.683 কেজি হেৰইন, 55.82 কেজি অপিয়াম, 31.135 কেজি গাঞ্জা আৰু প্ৰায় 8 কেজি মৰফিনৰ লগতে 87,259টা নিচাযুক্ত টেবলেট। উল্লেখ্য যে জিলাখনৰ কেইবাখনো আৰক্ষী চকীয়ে জব্দ কৰিছিল এই সৰ্বাধিক পৰিমাণৰ ড্ৰাগছ। উল্লেখ্য যে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য 26 কোটিতকৈও অধিক। আনহাতে ড্ৰাগছ নিষ্পত্তি সমিতিৰ অনুমোদন মৰ্মে ডিফুমাঞ্জা পথত থকা ইটাভাটাত জব্দকৃত ড্ৰাগছখিনি জ্বলাই দিয়াৰ পিছত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই মন্তব্য কৰে এইদৰে। আজি অসম চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আমি প্ৰায় 26 কোটি মূল্যৰ ড্ৰাগছ আজি আমি ডিছপ'জ কৰিছোঁ, দহন কৰিছোঁ। তাৰ ভিতৰতে প্ৰায় 7 কেজিতকৈ বেছি হেৰইন আছে, প্ৰায় 31 কেজিমান আপোনাৰ অপিয়াম আছে আৰু 55 কেজি অপিয়াম আছে, 31 কেজি ভাং আছে আৰু প্ৰায় 8 কেজি মৰফিন আছে, এনেকৈ আৰু টেবলেট আছে আদি কৰি টোটেল 35টা কেছৰ আজি আমি এক্সিবিট আমি আজি দহন কৰিলোঁ। এইটো বিভিন্ন থানা আছে, এইটো ডিফু, খটখটি, দিলাই, বৰপথাৰ, তাৰপিছতে সৰ্বাধিক দিলাই। নিউজ ডেস্ক ৰিপৰ্ট, SN ডিজিটেল মিডিয়া।